যদিহে আপোনালোকৰ এছপিজে আছামিজ ভিডিঅ'বিলাক মিছ কৰিব ইচ্ছা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ওচৰত থকা ঘণ্টি বটামটো দবাই দিয়ক পৰমে গাও গাইছ না গাও গাইছ তুই কলে গৈছিলি মই ভাতকেইটা খাই আহিলো একেবাৰে ৰ হেৰা মই মৰিব লাগিছে জুনিয়ৰ মুকেশকে এবাৰ চাই আহো মুকেশ আছিল নে নাকেশ আছিল আৰু লগত সেইজনে কোন জুনিয়ৰ আশা বসলে কথাবিলাক ফাঁক নিদিবি মঞ্চত উঠাব পাৰিলে হৈ যাব কম পইচাৰ গায়ক চানাচুৰ বিক্ৰী কৰি নাগাৰ নাম দুটা এটা গাইছে হেনো হৈ যাব কথা বুজাই দিছো বাকী কোন আহিছে পইচা বুজিছে নে নাই ভাল গায়ক বুলি সকলে হাত খুলে পইচা দিছে অনুপ কই এই এলাউন্স কৰিব দে গায়ক হৈ বুলি যা ৰ গৈছো ৰ মই ভয়ে লাগছি ৰ মোৰ কিয় কেন ধবধবনে ধৰবা ৰছি কিয় এনে গতে বস্তাত বহিয়ে নাম ধৰু আজি আৰু ষ্টেজত প্ৰথমবাৰৰ কাৰণে উঠিম ভয় লাগে কি হ'ব তাকে তোৰ কিয় ইমান দেৰি হলা হতে আজি নকবি দে আমাৰ তো কোনা পাঠক মাছি আমাৰ চকত তাতে বাজাৰ দোকান দিছিলো পিছত তাতে দেউতাক বহি থৈছো মোক দুপা আমতে গান গাবা মাতলা গায়ক বুলি ভাবছি নেকি তাৰপিছত গান গাবা মাতে আহিলো 500 দিব বোলে তাতে যদি দেউতাই কবা 250 মানে নেন তোমাৰে লাভ হ'ব সেই ভাবি আহিলো ইতাবা কি কৰে আহলে তাকে তো হৈছি ৰ আৰু এই ঘড়িটো ভাড়া দনছো কম্পা যথাজু তাৰা লৈছি 12টা বজাত ধৰি দিবা লাগিব মোৰ চেন্ডেলে নাই না কিহৰ ঘড়ি এতি বঢ়িয়া লাগছি কিবা হিৰণমতি নেকি হিৰণমতি বঢ়িয়া লাগছি ভাল লাগছি না ময়ো আমাৰ মেইন কথা ও কি কৰা তাই নাম কি আছিল ও গীতেশ্বৰীৰ পৰা ভাড়া দিছা কাপোৰ জোৰা আগতে বিয়াত আহিম বুলি কৈ পেলাই লৈছো বতকা হৈছা লাগছি না জাগাত কেনে কি আছে না মোৰ আছে আছে চুমা খাবা মন চলি পাগলা হ'ব না আজি কি পাগলা একদম ফিদা কৰি দিবি তুই চাহ খাই চাহ তাকেতো মাতটো ভাল কৰিলো পিছে লিপষ্টিক খিনি যায় নেকি মোৰ আৰু লিপষ্টিক দিছা সুইট লিপষ্টিক দিছো মই দিছো লিকুইড না কি নাছিলো কিবা আছিল আমাৰ ভন্টি লিপষ্টিক দিছো তাতে এনে বিহি খাব না উৎকলা কৰি দিছি সেইকাৰণে আজি অলপমান ৰঙা কৰিবৰ কাৰণে লিপষ্টিক দিছো বিস্কুট নাখাওঁ দে চাহ নামান খালো হেই গানৰ বহিটো আনছা না তুমি কিহৰ গানত বহি লাগি আমি মুখস্থ পাতি অসমীয়া গায়ক হয় আমি বঙালী গায়ক নহয়তো মই কিন্তু ফুল হলে তো শিকাই দিবি হ'ব দে তোৰ টেনচন লৈছা কানে কানে কৈ দিম খাই দিবি তই তাকবি নেকি উঠিম নিশ্চয় ফেচবুকত দিবা লাগিব না টুডে শো ইজ হিমলাত তল মাৰ ফটো মাৰ ইনকে মাৰে ইনকে দে কিবা কেনে এনকে এতিয়া ভাড়া দানছো ৰ গম নাপাওঁ ময়ো আইছি ৰাখছি দিছি তো মোবাইল এমআই নাই সিমাই মোবাইল কিবা কেমেৰা আইছি লক কৰবা জানা না তুই দে উঠু দে মোৰ মোবাইল নাই তো তুই দে উঠালো ফেসবুকত দিবি কিন্তু দে এলানছি হাও তাকে তো বুকেন তো কিবা ধপ পইছিয়ে না মোৰো ভয় লাগছি ৰ ইতা এলাহান বাতি ভগৱানৰ নাম লো যাতে ময়ো বাজাৰ দোকানী বুলি ধৰাত নপৰু আৰু তই যাতে বস্তাত দহি গান গাব পাথাকনি বুলি ধৰাত নপৰাম বল কৃষ্ণ So dear eyes, এয়া মঞ্চত আমাৰ আমন্ত্ৰিত অতিথি শিল্পী জুনিয়ৰ মুকেশ আৰু জুনিয়ৰ আশা ভোসলে নমস্কাৰ এয়া আমাৰ মঞ্চত আমাৰ আমন্ত্ৰিত শিল্পী জুনিয়ৰ মুকেশ আৰু জুনিয়ৰ আশা ভোসলে এইখিনিতে এটা সম্বৰ্ধনা অনুষ্ঠান আছে আমাৰ আমন্ত্ৰিত শিল্পী জুনিয়ৰ মুকেশক সম্বৰ্ধনা জনাব আমাৰ কমিটিৰ সদস্য ৰমেনে আৰু জুনিয়ৰ আশা ভোসলে এইখিনিতে সম্বৰ্ধনা জনাব আমাৰ কমিটিৰ সদস্য কবিয়ে
শ্ৰদ্ধেয় ৰাইজ শ্ৰদ্ধেয় ৰাইজ আমি আপোনাদের ওচৰত গান গাবার হকে আহিছো হক আমি জানছি আপোনালোকে ৰেহাদে হিন্দী গান গাবা নিষেধ আছে তো আমি আপনাদের ওচৰত অসমীয়া গানকে গাম সকলে সহযোগ কৰিব ৰাইজ ও কি কৰিবি এতিয়া আধাখিনি মানুহ ভাঙিল ভাল কথা তোর খবর ফাংশন বন্ধ শ্রদ্ধেয় রাইজ আমি জানিছো আপনাদের আমার গান খুব ভালোবাসি সেই কারণে আমি আর গান নেই গাবো এতিয়া আমার মঞ্চত আছে আপোনালোকৰ মৰমৰ জুনিয়ৰ আশা ভোসলে তাইক এতিয়া মই মাইকটো দি দিছো তাই গান গাব ধুনীয়া ধুনীয়া আপোনালোকে শুনি নাচিব নমস্কাৰ সমূহ ফাংচনত উপস্থিত থকা শ্ৰদ্ধাৰ বিহুকলীয়া ৰাইজ মোৰ নাম হৈছে আশা ভোসলে 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 মই আজি ইয়াত এটা ভক্তিমূলক গান গাবলৈ ওলাইছো আপোনালোকে গানটোত সহযোগ কৰিব বুলি আশা থাকিল এই ল'ৰাবোৰক সুধিছো সহযোগ কৰিবনে নাই মোৰ লগত সহযোগ কৰিবনে নাই কৰিব কোন তুমি ৰূপৱতী বনৰে মাজত সৰি হিৰতে থাপিলো শংকৰ হিৰুমানি কংকলত তাপিলো না ৰাইজ ধৈৰ্য ধৰক আমি গাই আছো ভাল গান গাম আপোনালোকৰ কাৰণে এতিয়া আমি দুইটাই একেলগে গান গাম বুলি ভাবিছো আপোনালোকে সহযোগ কৰিলে ভাল লাগিব হিন্দী গান এটা গাই দিম মই আৰম্ভ কৰো ওকে ৰাইজ আমি এতিয়া আপোনাদের ওচৰত এটা নতুন গান গাম আপোনালোকে সহযোগ কৰিব মই গাওঁতে दिल तू ही बता कहा था सुबह क्यों आज समी मेरे दिल की पहली बार बहकाई में Jawa, main kabar aku rai sukro isi. Bol, malli ah. আজিৰ সাংস্কৃতিক সন্ধিয়া ইমানতে সমাপ্ত কৰিলো এয়াই আজিৰ টকা গটা অসমীয়া বিহু ফাংচন হ'ব দে হৈ যাব কথা বুজাই দিছো সিহঁতক মই দেখি আছো Sorry guys. আজিৰ সাংস্কৃতিক সন্ধিয়া ইমানতে নমস্কাৰ আজি আমি এটা নতুন ভিডিঅ' কৰিলো বহুত দিনৰ মূৰত ভিডিঅ'টো চাই কেনে পালে জনাব বিশেষ একো মেছেজ নাই তথাপি সৰুকে এটা মেছেজ দিছো অলপ ফানি টাইপৰ ভিডিঅ' আৰু চাব আপোনালোকে কেনেবাই ক'ব এই আমাৰ নতুন হিৰোইন বুলিয়ে ক'লো বাৰু নতুনকৈ আহিছে গতিকে আমাৰ ভিডিঅ'ত আৰু দেখি থাকিব পিছলৈ শেৱালি এই নাম বাকি এইখিনি জিষ্ণু আৰু প্ৰাঞ্জলে কৈ দিব আমাৰ ভিডিঅ'টোত যদিহে আপোনালোকে পছন্দ হয় তেতিয়াহ'লে লাইক কমেন্ট কৰিব আৰু সাবস্ক্ৰাইব কৰিব লগতে শ্বেয়াৰ বোলা অপচনটো কৰি দিব আৰু সেইটো কৰি দিব ঘণ্টা বটনটো দি দিব ৰ'ব এই
দেখছি না শ্বুটিঙৰ নামত ভাড়াত ঘূৰি আনি ভাঙি গেল গতিকে আৰু কি ক'ব চাব আৰু ভিডিঅ'টো ময়ো কম বিহু পাতক পাতক বিহু পইচা ৰাখব বিহুৰ নামত আজিলৈ কি চাব ভিডিঅ'টো চাব